নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আপোনালোকে ভিডিঅ'টো চোৱাৰ লগতে লাইক আৰু এটা শ্বেয়াৰ মাৰি থৈ যাব। উচ্ছেদক লৈ চুৰিয়াত কুণ্ডলিয়াত ভয়ংকৰ পৰিস্থিতি। জাননী নিদিয়াকৈ প্ৰশাসনে হঠাৎ উচ্ছেদ কৰিবলৈ অহাক লৈ তুৰিয়াৰ কুণ্ডলিয়া চহৰত উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে উচ্ছেদ কৰিলে বহি নাথাকে হাজাৰ হাজাৰ মুছলমান লোক। মুখ্যমন্ত্ৰীক সকিয়নি উচ্ছেদিতাৰ এইবুলি প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমান লোকে। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে কেৱল আৰক্ষীক গৃহত দিছে, মুখ্যমন্ত্ৰীৰ নাম ল'ব লাগে, এই মন্তব্য কৰিছে এবাৰ গৌৰৱ গগৈয়ে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক জেললৈ প্ৰেৰণ। 12 বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত জেললৈ প্ৰেৰণ বট্টদবৰ উন্নয়ন খণ্ডৰ বুমৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰকিবুল হুছেইনক। 3 মাহ ধৰি ধৰ্ষণৰ অভিযোগ কৰি আহিছিল বুমৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰকিবুল হুছেইনৰ বিৰুদ্ধে। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। বোমা বিস্ফোৰণেৰে কঁপাই তোলাৰ বাবুকি মুম্বাই উচ্চতম ন্যায়ালয়। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে ডাঙৰ খবৰ। ফোনযোগে এক অচিনাক্ত ব্যক্তিয়ে দিছে বোম্বে উচ্চ ন্যায়ালয়ৰ ঔৰংগাবাদ বিচাৰপীঠৰ অট্টালিকাত বোমা বিস্ফোৰণৰ বাবুকি। এই বাবুকিয়ে মুহূৰ্তৰ ভিতৰতে চাঞ্চল্যকৰ সৃষ্টি কৰে উচ্চ ন্যায়ালয়ৰ চৌহদত। প্ৰকাশিত খবৰ অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় 5:45 বজাত ঔৰংগাবাদৰ আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰি এগৰাকী ব্যক্তিয়ে উচ্চ ন্যায়ালয়ৰ চৌহদত বোমা বিস্ফোৰণৰ পৰা হ'ব বুলি বাবুকি প্ৰদান কৰে। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। যিসকল লোকৰ হাতত এতিয়ালৈকে ৰেচন কাৰ্ড নাই, তেওঁলোকৰ বাবে আহিছে এটা সুখবৰ। শীঘ্ৰেই আপোনাৰ হাতত আহি পৰিব ৰেচন কাৰ্ড। এই কথা ঘোষণা কৰিলে অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা লোকসকলে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। উল্লেখযোগ্য যে ৰেচন কাৰ্ড নথকা লোকসকলে বহুদিনৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে অপেক্ষা কৰি আছিল। সকলো উচ্চকতাৰ অন্ত পেলাই মন্ত্ৰী ৰঞ্জিত দাসে নতুন ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে।